একো এটা সঞ্চাৰ হোৱা নাছিল মই আলি বাটৰ দাঁতিত বহি আছো এনেকুৱাতে এজন ডাঙৰ মানুহে আহি মই পাগলী বুলি ভাবি তেজপুৰ পকলা ফাটকত সোমোৱাই থলে তাত থাকিতো ভালেই পাইছিলো খাইছিলো শুইছিলো বন কৰিছিলো কিন্তু কি হ'ব কোনোবা এজন ডাঙৰ মানুহক মই থকা ঠাইডোখৰ লগা পোৱাৰ আকৌ আলি বাটলৈ ঠেলি পঠিয়ালে উপায় নাই পেটত একো এটা সঞ্চাৰ হোৱা নাছিলে এটা বেয়া বুদ্ধিয়ে মোৰ এই মগজুত ক্ৰিয়া কৰিলে মই সেই কালি মুনি ভাও কৰিলো বাবু দিয়ক বাবু কিবা এটা সাহায্য কৰক মোৰ ঘৰৰ সকলোবিলাক বানপানী টুটি গ'ল গৃহত নাতি বোৱাৰী সকলোবিলাক বানপানী